সকলক মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছো। কবিতা লিখা মই 2010 চনত আৰম্ভ কৰিছিলোঁ। 2010 চনৰ পৰা 2013 চনলৈ মই মুঠতে 4টা কবিতা লিখিছিলোঁ। এই 4টা কবিতা তেতিয়া তৃষ্ণাটো আৰু ৰহস্য আলোচনীত প্ৰকাশ পাইছিল। তাৰ পিছত মই কেইবাবছৰো কাৰণ মোৰ পঢ়াৰ বাবে ব্যস্ত হৈ থাকিব লগা হোৱাৰ বাবে মই প্ৰায় 2017 চনলৈকে মই কবিতা লিখা নাছিলোঁ। ক্ষমা কৰিব, 2015 চনলৈ। 2016 চনত যেতিয়া স্বাস্থ্যজনিত কাৰণত, স্বাস্থ্যজনিত নহয়, মোৰ পৰিবাৰ মোৰ পৰা প্ৰায় 7 মাহমান সময় আঁতৰি থাকিব লগা হৈছিল। তেওঁৰ অলপ মেডিকেল প্ৰব্লেম আছিল। তেখেতৰ যেতিয়া ডেলিভাৰী সময় আছিলে তেতিয়া ডক্টৰে তেখেতক 7 মাহ সময় তেখেতক বেড ৰেষ্টৰ বাবে কৈছিলে। তেতিয়া তেওঁ মোৰ পৰা আঁতৰি আছিল আৰু মই সেইটো সময়ত অকলশৰী আছিলোঁ। বহুত সময় অফিচৰ পিছৰ পৰা আচলতে মোৰ ৰাতিপুৱা 8টা বজাৰ পৰা গধূলি 4:30 বজালৈকে মোৰ অফিচৰ ডিউটি। তাৰপিছত মই গোটেই সময়খিনি মই কেনেকৈ অতিবাহিত কৰিম তাকে ভাবি থাকোঁতে মোৰ এগৰাকী বন্ধুৱে ক'লে যে তেখেতে জানিছিলে মই আগতে কবিতা লিখোঁ বুলি। তেখেতে মোক ক'লে, তুমি কিয়নো আকৌ পুনৰ এই কবিতাখিনি লিখাটো আৰম্ভ নকৰা। এইখিনিতে মই ধন্যবাদ জনাব লাগিব। আমাৰ ফেচবুকৰ এটা জনপ্ৰিয় গোট আছে অসমীয়া কবিতা চৰ্চা। সেই চৰ্চাৰ সন্মানীয় এডমিন প্ৰশাসক শ্ৰদ্ধাৰ আমিনুৰ ৰহমান, তেখেতৰ এই এটা অসমীয়া কবিতা চৰ্চাৰ গোট বুলি আছিল। তেতিয়া মই 2017 চনৰ ছেপ্টেম্বৰ মাহত মই তেতিয়া এই গোটটোত জড়িত হৈছিলোঁ। তাত মই বিশেষ কবিতা লিখিব নাজানো, মই মাত্ৰ নিজৰ অনুভৱ লিখি থাকোঁ। সেই অনুভৱবোৰ লিখি মই সেই গোটটোৰ সৈতে জড়িত হৈ মই কবিতাৰ পৃথিৱীলৈ আহিলোঁ। বহুত মানুহ চিনাকি হ'ল। সময়খিনি কেনেকৈ পাৰ হৈ গ'ল মই ক'ব নোৱাৰিলোঁ। আৰু এতিয়া এনেকুৱা অৱস্থা, মই কবিতা নিলিখিলে থাকিব নোৱাৰোঁ। 2018 চনৰ ছেপ্টেম্বৰৰ 30 তাৰিখে যোৰহাটৰ জ্যোতি চিত্ৰবনত মোৰ প্ৰথমখন কাব্যগ্ৰন্থ অনুভৱবোৰ যদি নাথাকিল হয় উন্মোচন হয়। তাৰপিছত এতিয়া মোৰ দ্বিতীয়খন কাব্যগ্ৰন্থ অশ্ৰুমালাৰ কথাৰে, এইখন আজি আমাৰ দিগদৰ্শন প্ৰকাশনৰ 6শ বৰ্ষপূৰ্তি অনুষ্ঠানত উন্মোচন হ'ল। মই সকলোলৈ ধন্যবাদ জনাইছোঁ, বিশেষকৈ মোৰ অনুৰাগীসকলক, যিসকলে মোৰ অনুভৱবোৰক কবিতা বুলি ভাবি লয়। আচলতে আজিকালি নিজৰ লিখাবোৰক কবিতা বুলি ক'বলৈ ভয় লাগে, কাৰণ বিতৰ্কই ইমান বেছিকৈ চালি ধৰিছে। বিতৰ্ক বুলি আপোনালোকে হয়তো ফেচবুকেই হওক বা ক'ৰবাতে হওক, যিকোনো মাধ্যমত আজিকালি কবিতাক লৈ যথেষ্ট বিতৰ্ক দেখা পাইছে। এই বিতৰ্কৰ মূলতে হৈছে কিছুমান বিখ্যাত কবিসকলো জড়িত হৈ আছে। তেখেতলোকে ক্ষমা কৰিব, তেখেতলোকৰ মই নাম নকওঁ, কিন্তু কিছুমান কথাত মোৰ তেখেতলোকৰ ওপৰত অকণমান মতানৈক্য আছে। তেখেতলোকে মাত্ৰ কয় এওঁলোকৰ কবিতাবিলাক কবিতা নহয়। ঠিক আছে, আমি মানি লৈছোঁ আমাৰ কবিতাবিলাক কবিতা নহয়, কিন্তু সেই কবিতাৰ দুখ গুণবিলাক দুখ ক'ত, সেই কবিতাটোৰ ভুল ক'ত, সেইখিনি তেওঁলোকে আজিলৈকে কিন্তু কাকো দেখুৱাই দিয়া নাই। আমি মানি লৈছোঁ, আমি শিকি আছোঁ, আমি শিকি থাকিম, সদায় শিকি থাকিম। কিন্তু তেখেতলোকে যেতিয়া এটা কথা কয় এনেকে যে এওঁলোকৰ কবিতাবিলাক কবিতা নহয়, মাত্ৰ তেওঁলোকে লিখাবিলাকে কবিতা, আমি মানি লওঁ তেওঁলোকে লিখাবিলাক কবিতা। তেওঁলোক বহুত মোৰ প্ৰিয় কবি আছে তেওঁলোক, কিন্তু এতিয়া মই প্ৰিয় কবিৰ ঠাইৰ পৰা তেওঁলোক লাহে লাহে আঁতৰি গৈছে। কাৰণ আঁতৰি যোৱাৰ একমাত্ৰ কাৰণটো হৈছে তেখেতে নতুন চামক আগবাঢ়িব নিদিয়ে। আজি বহুত এটা আপোনালোকে ফেচবুকৰ মজিয়াতে হওক বা নিৰ্দিষ্ট সংবাদ মাধ্যমৰ মজিয়াতে হওক আপোনালোকে দেখিবলৈ পাব কিছুমান কবিয়ে মাত্ৰ বিৰোধ মন্তব্য আগবঢ়ায়। নতুন চামক আগবাঢ়ি যাবলৈ তেওঁলোকে বাধা প্ৰদান কৰে। কিয় বাধা প্ৰদান কৰিব লাগে? কিবা এটা লিখিছে, লিখকচোন। তেখেতলোকে কিবা এটা ভুল কৰিছে, ভুল কৰিব। ভুল নকৰিলে কোনোবাই আগবাঢ়ি যাব নোৱাৰে, কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। ভুল কৰিব লাগিব, হাজাৰবাৰ ভুল কৰিব লাগিব, তেতিয়াহে এটা ভাল লিখনি। কিমান ভাল লেখক আছে, কিমান ভাল তেওঁলোকে ভাল লেখক আছে, ভাল বিজ্ঞানী আছে। আমি প্ৰত্যেকজন বিখ্যাত ব্যক্তিৰ আৰু আমি চালে দেখিবলৈ তেওঁ প্ৰথমতে তেওঁলোক বহুত ভাল নাছিল, পঢ়া শুনাটো ভাল নাছিল, যিখিনি বহুত ডাঙৰ বিজ্ঞানী হ'ল। তেওঁলোকৰ আমি পিছৰখিনি অতীতৰখিনি আমি চাবলৈ গ'লে দেখি যে তেওঁলোকে নাছিলে, কিন্তু তেওঁলোকৰ অধ্যৱসায়ৰ কাৰণে তেওঁলোকে হৈছে। লিখকচোন, তেওঁলোকক লিখিবলৈ দিয়ক, একোতো বেয়া কাম কৰা নাই, চোৰ ডকাইতি একো কৰা নাই। লিখিছেহে, অসমীয়া ভাষা সাহিত্যৰ উন্নতি হ'ব। লিখিলে যিমানেই লিখে সিমানেই উন্নতি হ'ব। মই বিশেষ একো নকওঁ,
এই কবিতা পুথিখনৰ মই এটা কবিতা মই আপোনালোকৰ আগত পাঠ কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিম। অশ্ৰুমালাৰ কথাৰে এইখিনিতে আৰু এটা কথা কৈ থওঁ। মই আচলতে প্ৰেমৰ কবিতা লিখোঁ। প্ৰেমৰ কবিতা লিখাটো মোৰ এটা চেলেঞ্জ। আচলতে বহুত লোকে মাত্ৰ এটা কথা কয়, তোমাৰ প্ৰেমৰ কবিতা লিখা মানে বোলে পেনপেনীয়া কবিতা। ঠিক আছে, পেনপেনীয়া লিখিয়ে থাকিম। এই প্ৰেমৰ কবিতা, প্ৰেম আৰু বিষাদৰ কবিতাখিনি মই এটা অনন্য মাত্ৰা প্ৰদান কৰিবৰ বাবে মোৰ এটা চেলেঞ্জ আছে। এইখিনি মই বিশ্ব দৰবাৰলৈ লৈ যাম। লাগিলে সময় লাগিব, 10 বছৰ লাগিব, 15 বছৰ লাগিব, 20 বছৰ লাগিব, চেষ্টা কৰি যাম। চেষ্টাৰ অসাধ্য একো নাই। এইখিনিতে মই মোৰ এটি কবিতা পাঠ কৰি, এই কবিতা পুথি এটি কবিতা পাঠ কৰি মই ইয়াৰ পৰা মেলানি মাগিম। অশ্ৰুমালাৰ কথাৰে কবিতাটোৰ দ্বিতীয় কবিতা। অশ্ৰুমালা তোমাৰ আগমনত। অশ্ৰুমালা তোমাৰ আগমনত সাৰ পাই উঠিছিল মোৰ বুকুত শুই থকা সপোনবোৰ। সময়ৰ ধূলিত বিলীন হোৱা আৱেগবোৰো আকৌ লহপহকৈ বাঢ়ি আহিছিল ক্ৰমান্বয়ে। তুমি আহিছিলা আঘোণৰ সেউজীয়া বুটলি, মোৰ অপূৰ্ণ আশাবোৰত আঁকি দিছিলা জোনাক। আলফুল হাতেৰে সজাব ধৰিছিলা চিতাৰ ক্ষণ গণি থকা প্ৰেমৰ শব্দবোৰক। মোৰ হেঁপাহৰ কলিজাত সানিছিলা মিঠা মিঠা প্ৰেমৰ ৰহন আকৌ এবাৰ। এজাক বৰষুণ নামিছিল মৰম ভাল পোৱাৰ, তিতিছিলো তুমি আৰু মই একেলগে। তোমাৰ অবিনষ্ট চুলিবোৰৰ মাজে মাজে উমলি ফুৰিছিলো এটি সুমধুৰ সুৰ হৈ। হৃদয়ৰ মণিকোঠাত গজালি মেলিছিল চুনামীৰ উত্তাল নৃত্যত হেৰাই যোৱা সুবাসবোৰে। অশ্ৰুমালা তুমি বিয়পি পৰিলা মোৰ হীৰাই হীৰাই। মোৰ দেহৰ প্ৰতিটো ৰক্ত কণিকাত এতিয়া তোমাৰ অবাধ স্বাধীনতা বৈ আছা মোৰ হৃদয় জোৱাৰ। নমস্কাৰ।